নেমচুৰ দৰং জিলা সমিতিৰ উদ্যোগত উত্তাল প্ৰতিবাদ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ দৰং জিলা সমিতিৰ উদ্যোগত অসমত নাৰী সুৰক্ষা প্ৰদানৰ দাবীত নেমচুৰ উত্তাল প্ৰতিবাদ চৰকাৰ তথা প্ৰশাসনে ইমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো কিদৰে এই ধৰ্ষণ কাণ্ড সংঘটিত হয় চৰকাৰে অতি সোনকালেই ধৰ্ষণকাৰী সকলক কৰায়ত্ব কৰি আইনী প্ৰক্ৰিয়াৰে শাস্তি দিয়াৰ দাবী জনাই নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হাফিজ গিয়াছউদ্দিন আহমেদে নাৰী নিৰ্যাতন বন্ধ কৰাৰ লগতে নাৰীসকলক সুৰক্ষা দিয়াৰ দাবীত নেমচুৰ দৰং জিলা সমিতিৰ সভাপতি সাবিনুৰ আলীৰ নেতৃত্বত খাৰুপেটীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নাৰী নিৰ্যাতন যেতিয়ালৈকে বন্ধ নহব তেতিয়ালৈকে নেমচুৰ এই গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে হত্যাকাণ্ড সংঘটিত হ'ল এই ঘটনা মান নাযাওঁতে আজি ডিংগত হৈছে বুজাই হৈছে তেজপুৰত হৈছে আৰু বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত ধৰ্ষণ সংঘটিত হৈ আছে এই কাৰ্যৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সংস্থাই আমি সমদল ওলাই আছোঁ আৰু ৰাইজক সজাগ কৰিবলৈ আমাৰ এই সংগ্ৰাম গণতান্ত্ৰিক সংগ্ৰামে অব্যাহত ৰাখিম আৰু প্ৰশাসনক অনুৰোধ জনাম যে তেওঁলোকে যাতে যি পাখণ্ডকেইটাই অমানৱীয়ভাৱে ধৰ্ষণ কৰি আছে ধৰ্ষণ দিলে অব্যাহত ৰাখিছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে অতি সোনকালে আইনৰ হাতত আনি তেওঁলোকক ৰাজহুৱাভাৱে ফাঁচীৰ দাবী জনাইছোঁ যাতে অন্য কোনো নাৰী বা অন্য কোনো ছোৱালী যাতে এনেকুৱা ধৰ্ষণৰ বলি হ'ব নোৱাৰে আৰু এটা কথা আজি আপোনালোকৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাম যদি আমি এইখন অসমত বসবাস কৰি আছোঁ আমাৰ নাৰী সুৰক্ষা আমি প্ৰদান কৰিব লাগিব নাৰীৰ হকে আমি নাৰী সুৰক্ষাৰ হকে নাৰী নিৰ্যাতন বন্ধ কৰাৰ হকে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা আজি আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছোঁ অনাগত দিনতো আমি এই সংগ্ৰাম আমি অব্যাহত ৰাখিম আৰু এই সংগ্ৰাম গণতান্ত্ৰিক পৰ্যায়ত আমি ৰাজপথলৈ যাবলৈ আমি সাজু আছোঁ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই যিমান দিনলৈকে প্ৰশাসনে ইয়াত লিখিত ব্যৱস্থা গ্ৰহণ নকৰিব আমি এই সংগ্ৰাম আমি সাংগঠনিক সংগ্ৰাম তথা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা আমি গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছোঁ নিউজ এক্সিপোৰ্ট নিউজ MD